হাই হেল্ল' নমস্কাৰ সকলোকে গীতাঞ্জলি এনজয়মেণ্টৰ নতুন এটি ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছোঁ মন্দিৰলৈকে আৰু গৈ আছোঁ ধলপুৰ শিৱধামলৈকে আৰু এয়া চাওক আমি ফুলপট্টিত উঠি ল'লোঁ আৰু সকলো এয়া চিষ্টাৰ আৰু আহিছোঁ দাদাহঁতৰ লগত চ' আপোনালোককো ভিডিঅ'টি দেখুৱাই থাকিম এয়া দাদা ইফালে আৰু ইফালে ভণ্টিহঁত আছে ইফালে দাদা বা মা চব আছে তো ভিডিঅ'টি আপোনালোকক দেখুৱাই গৈ থাকিম আপোনালোকেও চাব পবিত্ৰ শাওণ মাহৰ সোমবাৰ বুলি আহিছোঁ মন্দিৰলৈকে আৰু এইফালে এয়া ব্ৰহ্মপুত্ৰৰ সুঁতি অলপ পাৰ হ'ব লাগে তো আহি আছোঁ এইফালে বা তো ধুনীয়াকৈ ভিডিঅ' কৰি ফটো উঠি আহি আছোঁ আৰু এইফালে মন্দিৰ পাই গ'লোহি আমি মন্দিৰৰ ভিতৰত সোমোৱা নাই তো এইখিনি বাহিৰৰখিনি আৰু এইখিনি গেট অলপ ওপৰলৈকে উঠিব লাগিব তো আৰু এইফালে আমি মন্দিৰ আহি পালোঁ আহি পাই আমি শৰাইখিনি তেওঁলোকক গতাই দিছোঁ কাৰণ নিজ হাতেৰে যিহেতু বৰাব দিয়া নাই অকল চাকি ধূপহে জ্বলাব দিছে চ' তাৰ কাৰণে তাতে জমা দি থৈ আহিছোঁ আৰু এইফালে আমি আহিছোঁ চাকি জ্বলাবলৈ আৰু মানুহ আহিছে বহুতখিনি তো আমিও অলপ সোনকালকৈ আহি পালোঁ আৰু এইফালে আমি সেৱা চেৱা কাঢ়ি আহি পাই কিনে অলপ ভিতৰলৈকে আহিলোঁ আৰু এইফালে এইখন আছে এখন থাল তো এই থালখনৰ বিষয়ে দাদাই কিবা কিবি কৈ আছিলে তো ভালদৰে নাজানো আপোনালোকে যদি কিবা জানে কমেণ্ট কৰি জনাই দিব আৰু এইফালে এইটো হৈছে সুৰংগ এইটোৰে বোলে আগতে মানুহ পাৰ হ'ব পাৰিছিলে বুলি শুনিছোঁ সেইদিনাখন কিন্তু কিমান দূৰ সঁচা নাজানো আৰু এইফালে এইটো মন্দিৰটো বহুত ধুনীয়া লাগিছে সঁচাকৈ তো ধলপুৰ যদি আহিছে কোনোবাই কমেণ্ট কৰি জনাই দিব দেই আপোনালোকেও আৰু বহুত মানুহ আহিছে আমি আহোঁতে ইমান নাছিলে আৰু পূৰা আমি ফুৰোঁতে ধুনীয়া মানুহ ভৰ্তি হৈ গৈছে সকলো আহিছে বাবাৰ ওচৰত কাৰণ ভোলানাথে যিহেতু সকলোৰে মনৰ কামনা পূৰণ কৰিব অকল ভোলানাথ বুলিয়ে নহয় তো আমি শিৱক ভাল পাওঁ তো সকলোকে ভাল পায় নহয় জানো তো আপোনালোকেও কমেণ্ট কৰি জনাই দিব আপোনালোকে ক'ত ক'ত গৈছে আৰু যদি কোনোবা আহিছে জনাই দিব দেই আৰু এইফালে আমি গৈ আছোঁ এইফালে বাই ভিডিঅ' কৰি আছিলে আৰু এইফালে পিছত সৰু বাই কৈছিলে ফটো মাৰি দিবি বুলি আৰু বহুত ধুনীয়া সঁচাকৈ পৰিৱেশটো ইমান ধুনীয়াকৈ ফুলবিলাক ৰুইছে গছবিলাক আছে আৰু এইফালে আমি ভোগ খাবলৈকে আহিলোঁ আৰু এয়া ভোগ খাই খোৱাৰ আগত কিবা কিবি কথা কৈ আছিলে তো ভোগ খাই মেলি আমি ওলাই আহিলোঁ মন্দিৰৰ পৰা আৰু আহি বাই কৈ আছিলে যে গেটত ফটো মাৰি দিবি মোক ৰ অকণমান ভিডিঅ' কৰিলোঁ আৰু সঁচাকৈ বহুত ধুনীয়া গোটেই চাৰু চাইড সেউজীয়া বহুত ভাল লাগিছে আৰু এইফালে দাদাই কৈ আছে ফটো মাৰিবৰ কাৰণে আৰু আমি গৈ ফটো চটো উঠি কিনে আহিছোঁ আৰু চাওক আমি গাড়ীত গৈছিলোঁ বাইকত কিন্তু কথা হ'ল আমি বাইকত তিনিটা উঠিব লগা হৈছে এইখন আমি চাৰিটা উঠিছোঁ ভাইটি তেনেকৈ আৰু তাৰপিছত আমি আহিলোঁ কাপুপুৰী মন্দিৰলৈকে আৰু এইটো কাপুপুৰী মন্দিৰ হয় তো কাপুপুৰী থান তো তাতে নতুনকৈ এইটো নামঘৰটো বনাইছে আৰু কাপুপুৰী মন্দিৰতো আমি চাকি জ্বলালোঁ আৰু এইটো হৈছে কাপুপুৰী মন্দিৰৰ থান হয় আৰু এইডাল হৈছে গছ আৰু অলপ